আনক মূৰ্খ বনোৱা ভাল নহয় নাই নাই পিএল উঠাই নললে কাম আৰম্ভ নহয় পিএল উঠক তো আমাৰ এই গৰাখহনীয়াৰ বিষয়ে কথা পাতিবলৈ আমি আজি আমন্ত্ৰণ জনাইছোঁ বাগবৰ সমষ্টিৰ বিধায়ক চেয়াৰমান আলী আহমেদ ডাঙৰীয়া আমি তেখেতক মাত্ৰ দুটা তিনিটা হয়তো প্ৰশ্ন সুধিম আৰু আমাৰ সমষ্টিলৈ কেনে বা আমাৰ বৰ্তমান গৰাখহনীয়াৰ সম্পৰ্কে দুটি প্ৰশ্ন হয়তো যুগুত কৰি আনিছোঁ তো ছাৰক আমাক নমস্কাৰ জনাইছোঁ থ্যাংক ইউ তো স্যাৰ আমি তাৰমানে আপোনাক এটি কথাই হয়তো সুধিব বিচাৰোঁ আমি কেইদিনমান আগৰ পৰাই হয়তো শুনি আছোঁ বা জানি আছোঁ আৰু অথচ আমাৰ চেঙা সমষ্টিৰ পৰা অলৰেডি আশৰাফুল হুছেইন ডাঙৰীয়াই বাৰে বাৰে কৈ থাকে যে কিবা 400 কোটিৰো অধিক টকা আবণ্টন কৰিছে কিন্তু সেইটো হৈ থকা নাই গৰাখহনীয়াৰ বাবে যদিও আবণ্টন কৰিছে হৈ থকা নাই আৰু এই কাৰণে হোৱা নাই কিছুমান অধিবক্তা সহ কেইজনমান লোকে পিআইএল ফাইল কৰিছে ৰাজহুৱা স্বাৰ্থজনিত কেছ ফাইল কৰিছে তাৰ কাৰণে হয়তো হৈ থাকে এই কথাটো একচুৱেলি বহুত মানে বিপাঙত পৰি আছে ৰাইজেও অলপ বিপাঙত পৰিছে একচুৱেলি ইয়াৰ মেইন তথ্যটো কি মেইন মুদ্দাটো কি হ'ব পাৰে মানে চাওক গৰাখহনীয়াৰ কাৰণে এটা প্ৰজেক্ট হয় আৰম্ভৰ পৰা শেষলৈ চেংচন হোৱালৈ ইমপ্লিমেণ্টেশ্যন হোৱালৈ এটা বৰ দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে যায় হয় একেধৰণে আমাৰ বহৰীৰ পৰা বাগবৰলৈ গৰাখহনীয়াৰ কাৰণে আমি 2011 চনত প্ৰথম বিধায়ক হৈয়ে প্ৰচেষ্টা আৰম্ভ কৰিছিলোঁ মই প্ৰথম 5 ছেপ্টেম্বৰ 2011 চনত মনমোহন সিং ডাঙৰীয়াৰ দ্বাৰা তেতিয়া তেওঁ প্ৰধানমন্ত্ৰী আছিল এই বিষয়ত ব্যৱস্থা ল'বলৈ তেওঁক মেমৰেণ্ডাম দিছিলোঁ আৰু তেওঁ লিখিছিলে আৰু তাৰ পিছত দি বল ষ্টাৰ্টেড ৰলিং গৰাখহনীয়াৰ প্ৰজেক্ট এনেকুৱা প্ৰজেক্ট চেংচন হ'বলৈ বিভিন্ন স্তৰৰ মাজেৰে যায় প্ৰথমে মনমোহন ডাঙৰীয়াৰ চিঠি পাই আমাৰ ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু চিফ ইঞ্জিনিয়াৰে এক্সিকিউটিভ ইঞ্জিনিয়াৰলৈ লিখিলে যে তোমালোকে ব্যৱস্থা লোৱা এক্সিকিউটিভ ইঞ্জিনিয়াৰ ফিল্ড ভিজিট কৰি মেমো বনালে মেমৰেণ্ডাম সেই মেমৰেণ্ডামটো পাছ হ'ব লাগে টেকনিকেল এডভাইজৰী কমিটি ষ্টেট টেকনিকেল এডভাইজৰী কমিটি তাত পাছ হ'ল তাত পাছ হোৱাৰ পিছত এক্সিকিউটিভ ইঞ্জিনিয়াৰক দিলে ডিপিআৰ বনাবলৈ তেওঁ ডিপিআৰ বনালে প্ৰায় 130 কোটি টকাৰ ডিপিআৰ বনালে সেই ডিপিআৰ আকৌ এক্সিকিউটিভ ইঞ্জিনিয়াৰ এচি চিফ ইঞ্জিনিয়াৰ হৈ ব্ৰহ্মপুত্ৰ বোৰ্ডলৈ গৈছিলে সেই সময়ত ব্ৰহ্মপুত্ৰ বোৰ্ডে গোটেই চালি জাৰি চাই তাৰ পিছত তেওঁলোকে কেন্দ্ৰীয় চৰকাৰলৈ পঠাইছিলে এই 130 কোটি টকাৰ প্ৰজেক্ট ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে আকৌ এটা সময় হ'লে পৰিৱৰ্তন হৈ গ'ল যে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ থ্ৰুদি যাব নালাগে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও প্ৰশ্ন কৰি প্ৰজেক্টটো ৰিটাৰ্ণ পঠিয়ালে ৰিটাৰ্ণ পঠিওৱাৰ পিছত আকৌ আমাৰ চিফ ইঞ্জিনিয়াৰ বা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে গোটেই চালি জাৰি চাই প্ৰায় 400 কোটি টকাৰ এটা প্ৰজেক্ট বনালে এই প্ৰজেক্ট এই আগৰ নিচিনাকৈ এক্সিকিউটিভ ইঞ্জিনিয়াৰ এচি চিফ ইঞ্জিনিয়াৰ হৈ তাৰ মাজতে আৰু বহুত কথা আছে কষ্ট বেনিফিট ৰেচিঅ' চাৰ্কল অফিচাৰৰ পৰা ৰিপৰ্ট লোৱা ডিচিৰ পৰা ৰিপৰ্ট লোৱা আদি এইবোৰ কৰি অৱশেষত ষ্টেট টেকনিকেল এডভাইজৰী কমিটিত পাছ হ'ল পাছ হোৱাৰ পিছত গ'ল শ্বিলং CWCৰ অফিচত তাৰ পৰা আহিলে আদাবাৰীৰ পৰা গ'ল দিল্লী চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনত তাত প্ৰায় 3টা ডিপাৰ্টমেণ্টত পৰীক্ষা নিৰীক্ষা হ'ল বিভিন্ন প্ৰশ্ন কৰিলে ফৰেষ্টৰ ক্লেৰিফিকেশ্যন লোৱা হ'ল অৱশেষত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা প্ৰায় 4,000 কোটি টকাৰ লোন লোৱাৰ সিদ্ধান্ত ল'লে আৰু তাত আমাৰ বহৰীটো বাগবৰ 400 কোটি টকাৰ প্ৰজেক্টটো সোমাই দিয়া হ'ল আৰু আল্টিমেটলি এইটো চেংচন হৈ গ'ল 400 কোটি টকা প্ৰথম পেজত কিন্তু ইন দি মেইন টাইম আমাৰ বহৰীৰ কেইজনমান ল'ৰা তেওঁলোক খুব সম্ভৱ CPMৰ লগত জড়িত কিছু ৰাইজৰ দলৰ লগত জড়িত আব্দুৰ ৰহমান সিকদাৰৰ নেতৃত্বত তেওঁলোকে হাইকোৰ্টত এটা PIL কৰিলে PIL কৰাৰ পিছত এছিয়ান ডেভেলপমেণ্ট বেংকে ক'লে যে আমি এইবোৰ কেছ মামলা মোকৰ্দমাত নাযাওঁ গতিকে আমি বহৰীটো এতিয়া নলওঁ কেছটো শেষ হৈ লওক এতিয়া এই প্ৰজেক্টটো আমাৰ এই প্ৰজেক্টটো যদিও ফাৰ্ষ্ট ফেজত ইমপ্লিমেণ্ট হ'ব লাগিছিলে কিন্তু এই PILটোৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকে এইটো ছেকেণ্ড প্ৰায়ৰিটিত ৰাখিছে আমি স্থগিত কৰি ৰাখিলে কেছটো যদি কালি উইথড্ৰ হয় মন্ত্ৰীয়ে ইয়াৰ আগৰ বিধানসভাতো প্ৰতিশ্ৰুতি দিছে যে কেছটো উইথড্ৰ হোৱাৰ লগে লগে আমি আকৌ এছিয়ান ডেভেলপমেণ্টৰ লগত টেক আপ কৰিম যে আপোনালোকে এইটো ফাৰ্ষ্ট প্ৰায়ৰিটিত লওক আমি সেই হিচাপে মই বিধানসভাত প্ৰস্তাৱ দিছিলোঁ
যে আমি ৩-৪ জন বিধায়ক, বিশেষকৈ মই, চেঙাৰ বিধায়ক আশৰাফুল, CPMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু ৰাইজৰ দলৰ বিধায়ক অখিল, 4জনে বহি আমি সেই ল'ৰাকেইটাক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে উইথড্ৰ কৰক, বা এডভোকেটজনকো মই ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে উইথড্ৰ কৰক। কিন্তু তেওঁলোক নাচুৰবান্ধা, তেওঁলোকে উইথড্ৰ নকৰে। তেওঁলোকে কয় আমাৰ ইয়াত বেছি টকা পাম, 525 কোটি টকা পাম, 400 কোটিতকৈ এইটো কাম ভাল হ'ব, এই ধৰণৰ কথা কৈ তেওঁলোকে কেছটো উইথড্ৰ কৰা নাই। মই এতিয়াও আশাবাদী, মই চেঙাৰ বিধায়ক যিহেতু মানুহখিনি বহৰি, মই চেঙাৰ বিধায়ক আশৰাফুল হুছেইন ডাঙৰীয়াক বিশেষকৈ অনুৰোধ কৰিম। তেওঁক কেইবাবাৰো মই ব্যক্তিগতভাৱে কৈছোঁ যে এই ল'ৰাখিনিৰ লগত আমাৰ 4জন বিধায়ক বহাৰ এটা পৰিৱেশ সৃষ্টি কৰক। আমি আৰু এবাৰ তেওঁলোকক ৰিকুৱেষ্ট কৰোঁ যে কেছটো উইথড্ৰ কৰক, তেতিয়া আমাৰ এই প্ৰজেক্টটো সোনকালে হ'ব। তেওঁলোকে কিন্তু কৈ আছে নহয় CWCৰ পৰা আমাৰ টকা দিব। CWCয়ে এতিয়ালৈ চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনে এতিয়ালৈ টকা দিয়াৰ কোনো কথাই উঠা নাই। তেওঁলোকে এটাৰ পিছত এটা প্ৰশ্ন কৰি আছে, মানে ডিলেইং টেকটিক্স কৰি আছে যাতে তেওঁলোকে পইচা দিব নালাগে। এইটোৱে কিন্তু মই যদি এই কেছটো নহ'লহেঁতেন, আমাৰ এই বহৰী বাঘবৰৰ কামটো যোৱা বছৰেই 2022 চনতে আৰম্ভ হ'লহেঁতেন। হয়, সেনেকৈ শুনিবলৈ পাইছিলোঁ। কিন্তু সেইদিনা মই কিন্তু ইয়াৰ শিকদাৰ ছাৰৰ লগতো বহিছিলোঁ। তেওঁ কিন্তু এষাৰ কথা কৈছে যে কেছটো প্ৰায় অন্তিম পৰ্যায়লৈ আহিছে, অলৰেডি পেণ্ডিং আছে, অন্তিম পৰ্যায়ত এইটো কথা তেওঁ আজি 2 বছৰে কৈ আছে। হয়, যে বস্তুখিনি অলপ গোটেই ডিপাৰ্টমেণ্টৰ ভিতৰৰ কথাটো নাজানে। চাওক, তেওঁ ভাবিছে যিয়ে নহওক অতি সোনকালে কাম আৰম্ভ হ'ব, আৰু ছাৰে যেনেকৈ ক'লে হয়তো সেনেকৈ একো অতি সোনকালে আৰম্ভ নহয়, নিৰ্ভৰ কৰিব তেওঁলোকে উইথড্ৰ কৰিব নাই। একো অতি সোনকালে মানুহক মূৰ্খ বনোৱা ভাল নহয়। নাই নাই, PIL উঠাই নল'লে কাম আৰম্ভ নহয়। PIL উঠক, মন্ত্ৰীয়ে কথা দিছে। আৰু যদি কাম হয় পৰা আৰম্ভ হ'ব বাঘবৰলৈ, আৰু ইফালে পূৰ্বাঞ্চলৰ যিটো মূল ক্ষতি ওলাইছে, যিটো ৰমাইৰ পাথাৰ বা গড়খাট্টাৰী, তাৰ পৰা কাম আৰম্ভ হ'ব পাৰে যদি ইঞ্জিনিয়াৰে বিচাৰে যে আমি বিচাৰিম। আমি এইটো ফিল্ড ভিজিট কৰিছোঁ, ইঞ্জিনিয়াৰসকলক কৈছোঁ যে এই সুতি ক'ৰ পৰা আৰম্ভ হৈছে তাৰ পৰা বন্ধ কৰক, আৰু এইটো আমি প্ৰেছাৰ দিম। পূৰ্বাঞ্চল বুজি নাপাওঁ, আমি বুজি পাওঁ এই গৰাখহনীয়া ৰোধ হ'ব লাগে, নদী দক্ষিণ ফালে যাব লাগে। তাৰ কাৰণে যি কৰিব লাগে আমি বাধ্য কৰাম ইঞ্জিনিয়াৰবোৰক। তো ঠিক আছে, ধন্যবাদ জনাইছোঁ ছাৰ, ধন্যবাদ জনাইছোঁ। থেংক ইউ।